খবৰ গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল। তো বহুত দিন ব্লগ দিয়া নাছিলোঁ, মানে নতুন খুলিছোঁ তো সেইকাৰণে দিয়া নাই। আজি আহিছোঁ মই জেঠী ঘৰত ঘূৰিব, তাকে এই ৰাতিখন ব্লগ কৰিছোঁ। চাওক একদম আন্ধাৰ, এই ৰাতি ব্লগ কৰিছোঁ আৰু লাজ লাগে না, নতুন ইমান ভালকৈ নাজানো, লাজ লাগে সেইকাৰণে। তো এতিয়া অলপমান ফুৰিব ওলাইছোঁ, এইটো মোৰ বা চাওক। তো এই কয় চাই থাকক, কালি ৰাতিপুৱা আৰু কণ্টিনিউ কৰিম ব্লগটো, এতিয়াত নহ'ব ন। তো এতিয়া যাই আছোঁ, আন্ধাৰ একো দেখা নাপাব। সেইখিনি চাওক পূৰা একদম ৰঙা হৈ গৈছে, জুই লগাৰ নিচিনা মজা ভিউ আহি আছে। তো এতিয়া যাই কিনে ঘৰত লগ পাম দিয়ক, বাই। গাইছ ফুৰি আহি পালোঁ ঘৰত, জেঠীমা ঘৰত। কয় চাপৰত আছে ঘৰটো, চাপৰত এনেই ফুৰিব আহিলোঁ, বহুত দিন অহা নাছিলোঁ। তো কয় বহুত দিন হ'ল অহা নাই, স্কুল বন্ধ, কালি ৰবিবাৰ সেইকাৰণে আহি গ'লোঁ সেইকাৰণে ফুৰিব। এতিয়া এটা পহৰাদাৰী আছে, এইটো পহৰাদাৰী তো চাই থাকক। এদি আমাৰ শ্ব'ৰুমৰ মালিক আহি পাইছে, শ্ব'ৰুমৰ মালিক দেখা অৱস্থাত নাই, এখন দেখা অৱস্থাত নাই, এখন নেদেখাম, পিছত দেখাম। বাইতো গাইছ সোমাই আছোঁ, ইয়াতে কাম বন নাই, এনেই আছোঁ, কি কৰিম, এই সোমাই আছোঁ আৰু এইটি শ্ব'ৰুমৰ মালকিন, বাজাজ শ্ব'ৰুম না, বাজাজ শ্ব'ৰুমৰ মালকিন আমাৰ। আমাক যদি বাইক লাগে কণ্টেক্ট কৰিব, নাম্বাৰটো দি দিম মই, ফ্ৰীতে দিব এই মালিক। ঘুমাই আছোঁ ইয়াতে, কাম বন নাই, এটি ৰুম ঘুমাই আছে। এইগিলা বিয়াৰ গিফ্ট, ইয়াৰে পৰা একটা উঠাব পালে বৈধ্য লাভ হ'ব। ঘুমাই আছোঁ, কাম বন নাই, এখন টাইম পাছ কৰিম অলপ, তাকে কৰিম এইকেইটা। क्या बढ़िया था गुरु। প্ৰেম লীলা চলি আছে। এনেই আছোঁ, পিছত লগ পাম। মই কামলা মানুহ আনিছোঁ, কি কয় আমাৰ ইয়াৰ পৰা, ঘৰৰ পৰা, ভাইবুৰীৰ পৰা, চাব নেকি? এইটো ভৰিখন গুচাবা, নখকেইটা চাওক না, নখকেইটা যি একেবাৰে কাবাক যদি লাত মাৰে তাৰ একদম মাংস চাংস ক'ত যাব, মানটা এতিয়া মুখটা এতিয়া গলো মুখ টেনিস বল খুলুম ভাই, একটা যদি বাকলি থাকে না, 1 টাকা কাটা, কি করবি ডুম আছে আর এটি খারুমনি ব্যাপারী, খারুমনি বেচা কিনা কেঙ্গা খারুমনি, হ্যাঁ কিমান দাম, কিমান 50 টকা, 60 টকা, 100 টকা, 80 টকা। কাবাক যদি লাগে কণ্টেক্ট কৰিব পাৰে, একদম কম দামত দিব, 1 টাকা দামত দিব। মাংস সব বনি আছে, এই দি মাংস বনি আছে, এইটো মাংস লোকেল মাংস ঘৰৰে, খাম এতিয়া অলপ পিছত বনাব, এটি বনাই আছে, এইদি ভাত হৈ আছে, এতিয়া আদা ৰচুন কাটি আছে, এতিয়া হোৱা নাই, বনাই আছে লাহে লাহে। তো চাই থাকক, আৰু একেবাৰে খাৱা মই লগ কৰিম, এতিয়া নকৰোঁ আৰু। এতিয়া জেঠী ঘৰতে আছোঁ, যোৱা নাই, কালি ৰাতি থাকিলোঁ, ৰাতি আধা হৈছিল ব্লগ, এতিয়া আৰু চুৰু কৰিলোঁ আধাৰ পৰা, কালি আধা হৈছিল যিহেতু। এতিয়া যাওঁ আৰু, আমি ওলালোঁ, মাহঁতি ওলাই আছে, তাৰপিছত লাহেকৈ যাম, এতিয়া 4:20 হয় আৰু, তাৰপিছত যাওঁ আৰু লাহে লাহে। তো ৰাস্তাত ব্লগ নকৰিব পাৰোঁ, ইয়াতে আধা দূৰ কৰি কিনে ঘৰত যাই একেবাৰে কৰিম যাম। গাইছ ফাইনেলি আহি পালোঁ ঘৰত। তো মানে কি কয় বাছত আছিলোঁ, বাছত থাকাতে ভিডিঅ' কৰা নাই, মানে বহুত ভিৰ, এই গৰমত আৰু মোবাইল ওলাই আৰু লাজো লাগে মানুহৰ আগত, সেইকাৰণে ওলোৱা নাই। আৰু এতিয়া জাষ্ট ঘৰত আহি পালোঁ, বেগখন পিঠিতে আছে, তো বেগখন থওঁ ৰ'ব, আহি পালোঁ। বাছে পোৱা নাছিলোঁ, বহুত দেৰি ৰখাতে লাষ্ট টাইমত বাছ আহিছে। বেগখন ইয়াতে সৰু আছিল, সেইখন কি কয় আহাতে আৰু ওজন বেছি বাঢ়িল, কি যে আনছে তাত ঠিক নাই বেগখনত। তো কি কয়
ব্লগটো চাই যদি কিবা অলপমান ভাল পাল লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু সিমান ভাল নহ'ব পাৰে ব্লগটো কাৰণ ফাৰ্ষ্ট টাইম কৰিছোঁ তো সেইকাৰণে বেয়া হ'লে মাফ কৰি দিব আৰু কয় যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই তো এটা নতুন ভিডিঅ'ৰ সৈতে আৰু লগ পাম বাই বাই